অলপ কমিলে पानी यहाँ तक भी था মাল আহিছে দেই এই মাছ দেখা নাই আহিব উজান আহিলে এইটো লাইনটো ডিছমেণ্টেল কাটিলে না বোলে চালো কাটিলে এইটো কাৰেণ্টটো পাইছো
কাণ গজালি ওলাই গ'ল ছাৰ সিলিন্ডার এটাহে দেখিছো গেছৰ সিলিন্ডার এতিয়াতো ৰেচন পাতি ডিংকলো নোৱাৰে নহয় এনেও ৰেচন ডিংকলো দিব নোৱাৰে নহয় ৰেচনটো দিছে কিবাটো পঠিয়াব লাগে দিলে তো এতিয়া ক'ত দিব কিবা ইয়াত আহি দিব লাগিব ট্ৰেইন লিগতহে দিব লাগিব দিলে আগত লাগি গেলা এনেকাই কৰিব লাগিব পানী মানিব লাগিব আৰু দেই ডুবি আছে নেকি গোটেই ডিষ্ট্ৰিক্টকেইটাই সোমাই আছে নেকি পানী গৰু ছাগলীয়ে ঘাঁহ আৰু এদিন দুদিন যেন খাব পাৰিবা আৰু আছেতো এনে আছো
ৰ মেমৰিয়ে কিমান সোমাই থাকিব আৰু ধানখিনি যে টোপোলা কৰি থৈ দিছে সেইখিনি গ'ল আৰু একো কামত নিদিয়ে এই ইয়াত ধান দেখা নাই ইমান সৰু ধান টোপোলা চব গজালি ওলাই গ'ল কি হ'ব উপায় নাই কচম দি বৰ শাস্তি বৰষুণ দিলেও ভৰকৈ সোমাব পানী পৰিলে আকৌ সেইকাৰণে বৰ হেৰি হ'ল শুকাবল কেইদিন লাগিব ঠিকান নাই আৰু এইটো প্ৰতি বছৰে হয় নেকি ন ইয়াত পানী নাও ইমান আছে দেখা নাই সেয়া নহ'লে ইমান জলদি নাও যোগাৰ কৰিব নোৱাৰে না লাও পানী লাও পানী ষ্টেচন ছোৱালী নিব খুব ভাল ইমান ভাল ছোৱালী হ'লেও ফটকৈ গুচি যাব অৱস্থা নাই হাঁহন সেইটো চা পানী মেচিন আকৌ পানী মেচিন হয় অঁ এই এনেকৈ মাল ওলাই আছে কিবাত উঠাই থোৱা হয় ঘৰৰ মুণ্ডিহে ওলাই আছে
ধৰিব পাই গ'লো নেকি এই না নহয় কি ষ্টেচন আমপুৰ পঞ্চাছ বস্তা লগাই দিছে ৰখিলে লৈ গ'লো নহয় দাদা ইমান ডাঙৰ মাছটো 50 টকা দিছে লৈয়ে দিলে কচম মাছ ধৰিছে আৰু মানুহ ডাঙৰ ডাঙৰ মাছ পাইছে তো দাদা বেলেগে লৈ গ'ল হা বেলেগে লৈ গ'ল ইয়াত এতিয়া মাছেই মাছ কোনে খাব বেচিবলৈ উপায় নাই সেইকাৰণে কমতে দি দিব চুলাই বনাই আছে এই যে পাছফালে মঠ মঠ চুলাই
মেং দেখোন এইফালে বে ভৰ্তা আছে बिन तेरे क्या এইখিনিহে মেইনটো এইখিনি এতিয়া হাতে জলমগ্ন ডিম বনাইছে বহিল না ভেট এইফালে এইয়া মালখিনি ইয়াতহে লেতেৰা পানীৰ লগত গা ধুই আছে ছাৰ